everyone, কি খবৰ আপোনালোকৰ? Welcome back to my YouTube channel. আপোনালোকে চাইছে বৰষা ব্লগিং আৰু আজি এটা বিশেষ দিন। আসলতে আজি মানে কলেজত এখন নৱগত আদৰণি সভা অনুষ্ঠিত কৰা হৈছে। তাৰ বাবে দীপান্বিতা বা কণ্ঠশিল্পী তেওঁক মাতিছে। সো এতিয়া কলেজলৈ যাওঁ। তো দলা 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 পানী দাম বহুত কমি গেছে ধুলে হব এইগিলা কেমেৰা লৈছে হয় দে তোমাৰ ফিলিং কেনেকুৱা? আজি বেমাৰ হৈ আছে তেওঁ আমি আহিছো আৰু উপায় নাই। কেনেকুৱা ফিলিং আজি? ভালনে? আজি আৰু বুঢ়া মানুহ হ'ব দে বেমাৰ এতিয়া আহিছো পুলিচো আহিছে ফাইনেলি পাই গ'ল গানে আৰম্ভ হৈছে ভালে হৈছে গৌৰৱ নাই এইবাৰ পানী বেয়া লাগছে
জাষ্ট ঘৰ পালোঁ আহি পেলাই গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। এতিয়া আৰু পূৰা মাথাৰ বিষ, ভৰিৰ বিষ, হাতৰ বিষ চব উঠিছে, কাৰণ মোৰ অলপ জ্বৰো হৈছিল। গ'লোঁ আৰু জাষ্ট ফ্ৰেণ্ডবিলাকৰ হেৰিতে গ'লোঁ, আৰু ইচ্ছাটো চবৰে থাকে ন, নৱগত এনেকুৱা কিবা এটা ফেষ্টিভেল থাকিলে সকলোৰে মন যায় কলেজত যাব। চ' ময়ো গ'লোঁ, ভাল লাগিল, খুব ভাল লাগিল। হয়তো ঘৰত থাকিলে মনটো মৰি থাকিল হয়, যাব নোৱাৰিলোঁ, কিবা নোৱাৰিলোঁ। চ' এতিয়া আহি পালোঁ ঘৰ, আৰু এতিয়া মই অলপ মানে বহুত ভাগৰ লাগিছেতো। আপোনালোকে ভিডিঅ'টো চাব, ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ বাই, গুড নাইট।